Hello guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আহক আজি ভিডিওটো উপভোগ কৰিব, লাইক কৰিব, কমেন্ট কৰিব, কিন্তু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে। আহক তেতিয়া ভিডিও উপভোগ কৰো, কলৈ গৈছো, কি কৰো চাই থাকক। বাৰ্থডে খাবলৈ মাতিছে, কেক কাটিবলৈ নহয়, কি খুৱায় তাকে আপোনালোক দেখুৱাম। আহক তেতিয়া আহক। আহি আছো বাৰ্থডে খাবলৈ আহিছো। কিমান মানুহ আহিছে চাও দেই। ভিতৰলৈ সোমাই আহিছো দেই। বাৰ্থডে কাৰ দেখাম আৰু আজি। এয়া মোৰ ব্ৰ। নমস্কাৰ দেই। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নামটো ৰাহুল দত্ত। দেৱজিৎ মোহন। আমাৰ বন্ধু আনি হাই কৈ দিয়া। কলিজা কিনো খুন্দিছা এইবোৰ? হাঁহে বাঁহে হ'ব লাগিছিলে। ৰঙালাও হেনো বাৰ্থডে খাৱাই। কৃষ্ণ প্ৰভু দেই, লক্ষী দিনা আহিব লাগে ন। এয়া চাহ দিছে হেনো। এয়া চাহ দিছে। হাই দিছে চবকে। ব্ৰো বেটা হাই কৈ দিয়া বেটা। পইচা আছে নি লগত? চিঙৰা দেখিছানে? কাৰোবাৰ লোক লাগিলে দি পঠাই দিম। চিপছৰ পেকেট লৈ আহিবাচোন, 4টামান লৈ আহিবাচোন। গোলা দিছে, লাল চাহ। আহক আপোনালোকেও খাব চাহটো এই সন্ধিয়া। কেক আনিছে, গম নাপায় মালিকে। কেক কাটিম আমি এতিয়া, গম পাব এতিয়া কটাৰ পিছত। কেক কাটিম গম নাপায়, মনে মনে। জমনি কেষ্টা হৈছে। কেণ্ডেল নাই, মম যে আৰু নামটো চোৱা কি নাম লিখা আছে? ধেনু নক ধেনু। কেকটো কাটি দিয়া হেনো আমি এতিয়া হেপী বাৰ্থডে কৰিম দেই। কাটি দিনা কিন্তু মই শুনি নলয় কি কৈছে? এইজন হেনো বাৰ্থডে জীৱনৰ প্ৰথম নহয় জানো? আজিৰ দিনটোতে তোমাৰ জন্ম হৈছিল নি বেটা? অ' বেটা লগালগ ফুকিবি। নকটা মানুহ কিমান এক্সপেৰিয়েঞ্চ দেখি না মজা। মাজনী ফাঁচত খোৱাবি, শেষত খোৱাবি। মাক খুৱাব কৈছে, মাক খুৱাব। মানুহজনীয়ে মেইন। কোনে খোৱা? পিতৰে কি কৈছে? নাই
এনে অকণমান শুকাব আরে বা দেচোন দে মুখৰ কু চুমি দি দে বেলেগ দে আইও পোৱালো কেনেকে পোৱালো এইয়া মই খুৱাই দিলোঁ কোন ন তই মানুহটো ঘূৰি যায় আকৌ হেপী বাৰ্থডে নকৰিব দেই ঐ ল আতৈ আইও যাবি বাদে হেপী বাৰ্থডে হেপী বাৰ্থডে বম 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 ভোলা না চুলি লগে লগাই দিলে কাটি পোৱা নহয় আজি বাৰ্থডে খাবলৈ যোৱা কা চাহ এইজন বাৰ্থডে চাব বিহু বিহু লাগিছে কাশ্মীৰী চিকেন আছে আৰু ৰঙালাও আলু বনাব নহ'লে আলু আৰু বিলাহী কাটি দিছে ধনিয়া আলু বিলাহী জলকীয়া আদা নহৰু ৰঙালাও আলু তাৰপা মাংস এয়া মছলা হৈছে মছলা, তাৰপা কচু দাইল আইও তাৰপা চালাড হ'ব চালাড চালাডটো দেখাই দিওঁ দেই এইটো চালাড ইয়াত কি বনাইছা হয় এতিয়া কাৰোবাৰ যদি কেঁচা চানা খাবলৈ মন গৈছে ইয়াত দিয়াই থৈছে এইটো আমুল তাজা চাহ দিবলৈ অনা হৈছে সেয়া সেয়া এয়া চিঙৰা আছে চাহ দিবলৈ চিঙৰাটোহে লোভ লাগিছে আৰু দেই যদি পানী পিয়াহ লাগিছে পানী বটল লৈ খাব পাৰি অ'কে বঢ়িয়া 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 আজি তৃপ্তিয়ে খাম আৰু দেই ভুজিয়া চিঙৰা আৰু লাল চাহ আইও মস্তি চাহ খাই দিয়া পেট ভৰাই খাব দিছে আজি বাৰ্থডে যে বাৰ্থডে চাহ খাবলৈ দিছে চিঙৰা জলকীয়া নাখায় পিঁয়াজ নাকাটি মোক দিছে দেই চাহ খাবলৈ চিঙৰা দিছে ৱাও মোৰ নানিলা যে কোন আনিছে মোৰ বস্তু এটা আনিবলৈ কৈছিলোঁ আকৌ নানিলা যে এইয়া চিকেন খিনি এনেকৈ সানি পিটিকি লৈছে আৰু দেই কি দিলা ব্ৰ কি দিছে সানি গৰম মছলা আছে ধনিয়া পাউডাৰ আছে অকণমান সান মিহলি কৰি লৈছে দেই ৰেড চিলি আছে ৰেড চিলি আছে বোলে মছলা আছে মিট মছলা আছে এতিয়া ধুনীয়াকৈ মেৰিনেট কৰি কিনে অলপ দেৰি থৈ দিম থৈ দিব কিমান সময় থ'ব তোমাৰ কিমান 20 মিনিট 20 মিনিট থ'ব মানে তেল মছলাটো মাংসত সোমাব লাগে আৰু ন সেইটো কাৰণে এই কি দিলা নহৰু আদা পিঁয়াজ দিয়া হ'ব বোলে পিঁয়াজটোতো আপোনালোকক দেখাম বাৰু আহক আপোনালোকে আহক আজি আমাৰ খানাবোৰ উপভোগ কৰক কিন্তু দিম এনে নিদিওঁ দেই ইমান দূৰৰ পৰা মেছেজ কৰি পঠাম আৰু ভিডিঅ'টোতে কি পাই চাব খাব ন লিলি বাসন্তী দেৱৰ মাইকী কতে গলি চাহ ঠাণ্ডা হ'ব বোলে মই চাহ খাই লওঁ দেই বুম আপোনাৰ নিজৰ সেইটো দেখাইছিলে আমাক দেখাই আছে হেল্ল' এতিয়া আমি ভাতৰ পাতত বহিম আৰু এতিয়া চব্জি কি বনালে তাকে আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ দেই এইখিনি কি আছে ব্ৰইলাৰ আৰু আলু ন আলু বিলাহী আৰু ব্ৰইলাৰ বনাইছে দেই ইয়াতে আৰু এইখিনি দালি হেনো এখেতে নিৰামিষ খায় দেই লাজকীয়া বান্দৰ এই ঘৰত নহ'ব তই যাব লাগিব কলৈ বিহাৰ
ৰিঙা ৰিঙা মন ৰিঙা ৰিঙা এই পিটু মুখ ঢাকিলে নহ'ব মুখ ঢাকি লাভ নাই মোহন ওৰফে পিটু ৰিঙা ৰিঙা মন তনুজ মোহন কিন্তু ৰিঙা ৰিঙা মনলৈ আমি যাম তোমাৰ বহাগৰ আমি ফিক্স কৰি থৈ আহিম যাম বিয়াখন খাম আৰু আঘোণত আহি আছে আমাৰ ডাইৰেক্ট আঘোণতে পকে ধান ছোৱালী চাবলৈ যাম কিন্তু এই ভাতত কিন্তু একো দিয়া নাই এতিয়ালৈকে হেৰা শুনিছানে আহক কিবা কিবি দিয়ক আৰু ইয়াত কেলে ইয়াত নাই দিয়া যে একো চব? জানো তাকে নপৰিছে এতিয়া পৰিব লাহেকে দেই এয়া দিছে এয়া আছে ৰঙালাও, আলু আৰু মাংস। বন্ধুনি দিছে দেই বন্ধনি দিছে আৰু দিছে এতিয়া লাহে মিহিমিকৈ দিয়ক মিহিমি মিহিমি মিহিমিকৈ দিছে আৰু এইয়া হেনো আৰু ইয়াৰ ব্ৰইলাৰ হ'ব দিয়া হাঁহটো হেৰি হ'ল হৈ গ'ল হেনো পানী আমি কি মাতো সকলোৱে ভাত খাবলৈ বহিছে ভাতৰ পাতত ময়ো বহিম অলপ পাছতে নতুনকৈ আলহী এজনী আহিছে হেনো বৰষা পথাৰত অ' ভনীতিৰ আৰু এইফালে ভাত বাঢ়িছে এয়া মানে সেইফালে পুৰুষৰ পাত্ৰ অঁ সৰু সৰু ন মাইনাহঁতক ভাত বাঢ়িছে ইয়াত দেই সুন্দৰকৈ আমাৰ বন্ধু আনি দেই নমস্কাৰ হাই বাই দিছে আৰু আপোনালোকে আদৰি ল'ব দেই নতুনকৈ আদৰি ল'ব এইজন আমাৰ উজ্জ্বল শাহৰুখ গগৈ লাষ্ট কৰিছে চা লাষ্ট কৰিছে ছোৱালী দেখিলে লাষ্ট কৰে আকৌ মিহি মিহি কৰে অঁ মই খাম দেই একেলগে লগে ভাগে বহোঁ কিন্তু বাই বাই হাই হাই কৈছে আজি দেৱজিৎ মোহনৰ বাৰ্থডে থকাৰ কাৰণে আমি লগে ভাগে মাছ খাইছোঁ আৰু দেই চবে হেল্প কৰিছে আপোনালোকে আহক একেলগে খাওঁ ভাতকেইটা বৰষা পথাৰ অ' বনীতি ৰহে দৈ মুখখন অলপ দাঙি দিলে ভাল হয় আৰু লাজকীয়া কইনাজনী গোটেই একদম খাইছে চব টেঙাই ৰাতি হেনো অ' আতনি মুখখন অকণমান এইয়া আইও এই চাউনি দেই এইয়া বৰষা এইফালে চাওঁ আকৌ মিহি মিহিকৈ অঁ এইফালে দেখালে ভাল হ'ব ন কওক দেই খাইছোঁ কৈছে আমাৰ লাজনী চাইছে অ'। ডিপ্লু ব্লগটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা আমি মানে ডিপ্লু লগৰ বন্ধু ভিডিঅ'টো কেনে পালে আপোনালোকে চাব এবাৰ আকৌ পুনৰবাৰ কৈছোঁ লাইক কৰিব কমেণ্ট কৰিব কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে মই ভাতৰ পাতত বহিছোঁ ইয়াত ভাত খাবলৈ লৈছোঁ আহক এতিয়া ব্লগটো সামৰি শুভ ৰাতি বাই অ'কে